এই মোৰ হেলাত ধৰি তিৰিটো মোৰ মুখত বেকাকৈ মুঠি থৈ গুচি গ'ল। এতিয়া মই ক'ত চাহ পাওঁ? ওর কথা তোর তোর কথা ওট দুকাপ দুকাপ চাহ পেংটা আছি দেখোন নাই একে অলপ জকৰ টাইম পাছ হ'ব অলপ পেংটা হৰা দেখোন না ৰাতিপুৱা ৰাতিপুৱা কৰিব আহিলে কাৰ ঘৰৰ কথা ক'ত লগা আহিলে কাৰো তাতে চাহ পাব নাই নেকি এই তই এবাগে আছোন তই সগনে চলি নহয় না হয় তোৰ বাইপেক মই কলাত ল'লে ডাঙৰ কৰিছোঁ তই মোক জকবা আহিছা চোৱাৰ বাচ্চা আমাৰ তাতে চাহ পাবা এই আজিকালি চলি বদমাছ হৈ গৈছি এই সগনক লগ পালে ক'বা লাগব দাদা দেখোন কৰবালৈ যাব বহুত দিন দেখাই নাই আপোনাক এই কি কবি আজিকালি যি চলি এই খগেনৰ দমৰাটো যি আছে মোক ৰাতিপুৱাই পুৱাই জোকাই থৈ গৈছি হয় দিয়ক দাদা আজিকালি কাকোৱে একো ক'ব নোৱাৰা হৈছে এই তই পিছে ক'ত যা মই অলপ কামৰ ফালে ওলাই যাওঁ ৰ'ব আপুনি যাব তেতিয়াহ'লে মই আহোঁ রাছিয়া সারা ভারতক পিছ পেলোৱা গৈছিলি এতিয়া পালিনীয়া মছলা নিজেই ধ্বংস হৈ গেলি কি হ'ব দাদা দাদা কোন দাদা মই দিয়ক দেৱেন অদেবেন দেখোন কচোন কিয় আহিলি দাদা যোৱাকালি কিবা অলপ কাম থকা বুলি কৈছিলে অঁ কাম অলপ আছিল মানে বস্তিত আছিল বস্তিটো অলপ চাফা কৰিব লাগিছিল দাদা এতিয়াই কৰি দিলে হ'বনে অঁ এতিয়াই কৈ দে তই গৈ থাক মই গৈ আছোঁ ঠিক আছে দাদা এতিয়া দেখোন খগেন দীঘৰাই এই চাহ কাপ খাই জ্বৰ খগেন বা আছেনে নাই ঐ খগেন খগেন আছা না ঘৰত এ ময়া ও দাদা দেখোন কি কামত বা আহিলি ভিতৰত ব কিনো কৰিবি ইয়াৰ কাম বন নাই এই পেপাৰে পঢ়ি আছিলোঁ অলপ এই তহঁতৰ চলিটো বদমাছ হৈছে দেই এই ৰাতিপুৱাই মোক জোকাই থৈছে ৰাস্তাত কি কৰিবি আজিকালি চলি ডাঙৰ সৰু একোৱেই নাম নাই এইগিলা বাদ দি এইটো নিউজ চাইচোন কেনেকৈ মাৰি পেলাইছে এই মইনো কি চামাৰ এইগিলা বাদ দি এই বৰি আছেনে নাই ঘৰত কেয়া চাহ খাবি নেকি চাহ কিনো খাবি চাহ খাই আহিলোঁ ঘৰত এই নাখাওঁ দে এতিয়া যাৱেই দে সেই উঠিব নালাগে মই চাহ আনি আছোঁ তোক এই আনবে হৈছে এনে আনগে যা খাৱে যা কিবাকে ৰাতিপুৱা চাহ খাব লাগে দে কিয় দা চাহ আনিছোঁ দে লো এই সুধা চাহ দিলে একো নাই এইবাৰ মিঠি দিব বুলি ভাবিছিলোঁ হ'ব দে বেটা চাহৰ হোপেনি নাচাগে কেইদিন বা চাহ হোৱা নাই এনে অমৃত পোৱা দিছে চাই দে খা দেউতা মই অলপ ফুৰি আহো পেংটা হৰা দেখো নহ'বলে আমাৰ তাক চাহ খাবা ইও বৰ লাজ নহা বুঢ়
কি স্কুলৰ পৰা আহিলি তই কেনে নেগলি নেগলো দে সেই চা জতা আনছো মই ক'ৰ পৰা আনছে হাত খোলাৰ পৰা কিমান লৈছি 650 মান লৈছি ময়ো আনিম দিব যা তোক দেউতাৰে জতা দেউতাৰে হৈছে এটা ভিখাৰী দাদা দাদা গৈছোঁ তই অলপ বচোন তোৰ কাম হ'ল কামখিনি হ'ল দিয়ক বোনখিনি চাফা কৰি দিছোঁ আৰু মাটিডৰা চহাই দিছোঁ আৰু ছাগলীটো পিছফালে বান্ধি থৈ আহিছোঁ তই এতিয়া ঘৰত যা নেকি দাদা মই এতিয়া যাওঁৱেই দিয়ক কিবা অলপ পইচা হ'ব নেকি এতিয়া মই অলপ ওলাই যাম তই এটা কাম কৰিবি গধূলি আহিবি আহি পইচাটো লৈ যাবি ঠিক আছে হ'ব দিয়ক দেউতা মোক এইযোৰ জোতা লাগে কি হ'ল বাবু মোক এইযোৰ জোতা লাগে মোৰ সেইযোৰ জোতা বেয়া হৈ গৈছে মোক স্কুলত চবেই ভিখাৰী ভিখাৰী বুলি জোকায় হয় নেকি ঠিক আছে মই পইচা কেইটামান পাবলগীয়া আছে পইচা কেইটা পালে তোমাক আনি দিম দিয়া তুমি এতিয়া স্কুলৰ পৰা আহিছা নহয় যোৱা কিবা এটা খাই লোৱাগৈ হ'ব দিয়া দেউতা মোক কিন্তু আজি ৰাতি আনি দিবা তাক মই এতিয়া ক'ৰ পৰা জোতা এযোৰ আনি দিওঁ এতিয়া মোৰ হাততো পইচা নাই আজি গধূলি খগেন দাই পইচাকেইটা দিয়াৰ কথা আছিলে সেইখিনি পইচাতে তাক এযোৰ ভাল জোতা দিব লাগিব চাওঁচোন পইচাকেইটা দিয়েই বা নিদিয়ে দাদা জোতা এযোৰ দেখুৱাচোন এইযোৰৰ দাম কিমান এইযোৰৰ দাম 250 টকা আৰু এইযোৰৰ দাম 300 টকা আপুনি যদি নিয়ে অলপ কম কৰি দিয়া হ'ব সেইযোৰ চাওঁ ৰঙাযোৰ এইযোৰ 800 টকা এইযোৰ অলপ কম নহ'বনে না এইযোৰত কম নহ'ব দাদা এইযোৰ জোতা আপুনি নিব নালাগে দিয়ক এইযোৰৰ দামত আপুনি বেলেগ এযোৰ জোতা আৰু আপোনাৰ কাৰণে ভাল চেণ্ডেল এযোৰ পাব এইযোৰ চেণ্ডেল মোৰ আৰু 2 বছৰ যাব নালাগে দিয়া এইযোৰে ভাল লাগিছে এইযোৰে পেক কৰি দিয়া এইটো ল'ব দাদা তুমি বিয়া পাতিছানে নাই কথা বিয়া পাতিলেহে গম পাবা সন্তানৰ সুখ দেউতাকৰ বাবে কিমান মূল্যৱান এতিয়া মই যাওঁ দিয়া যাব জোতা বেপাতি বজাই ৰঙালী আলৈ গধূলি মুখত বাচ্চা আহিছে থাকিম কিমান লৈ আনিলে যেতুকা আনিলে আনিলেও বৰ মুঠুলি পঢ়িছা এয়া লোৱা তুমি জোতাৰ কথা কৈছিলা নহয় মোৰ দেউতা ইমান ভাল মোৰ কাৰণে জোতা আনিছে হ'ব দিয়া তুমি এতিয়া ভালদৰে পঢ়া শুনা কৰা আৰু পঢ়ি শুনি তুমি এদিন ডাঙৰ মানুহ হ'ব লাগিব হ'ব দিয়া দেউতা মই এদিন পঢ়ি শুনি বহুত ডাঙৰ মানুহ হ'ম এয়াহে ভাল ল'ৰা দেউতা তই ভালে আছ ময়ো আছোঁ ভালে আছোঁ বাকী টেবলেট পাতি টাইমত খাই আছ ন আমি যাই আছোঁ পৰহিলৈকে হ'ব দে শুনিছা কাইলৈ এবাৰ গাঁৱৰ ঘৰলৈ যাব লাগিব নোৱাৰো মই গাঁৱৰ ঘৰে চৰে যাব তুমি অলপ বুজাৰ চেষ্টা কৰাচোন দেউতাৰ এইপিনে অসুখ তাত আৰু আমি ইমান দিন গাঁৱৰ ঘৰলৈ যোৱাই নাই এবাৰ গ'লেনো কি হয় কি দেউতা কৰি থাকা তোমাৰ কি বেলেগ একো নাইয়ে নেকি দেউতা শব্দটো শুনোতে মোৰ মাথা গৰম হৈ যোৱা হৈছে একো নহয় দিয়া তুমিচোন জানাই বিজনেছত এনে আমাৰ লছ হৈ আছে আমাৰ গাঁৱতো ইমান মাটি বাৰী আছে চাওঁ তাত কিবা কৰিব পাৰোঁ নাই আৰু দেউতানো কি মোৰ দেউতা মানে তোমাৰো দেউতা ন
নহয় মোৰ দেউতা চেউতা চালা বুঢ়াক মই দেখিব মন নাযায়। হ'ব দিয়া এতিয়া ঘৰলৈ যাওঁ বোলাচোন, ঘৰত যাই আলোচনা কৰিম। আজি দেখোন বুকুখন বৰকৈ বিষাইছে অ'। ল'ৰাটো আহি পোৱা নাই। সি বা কেতিয়াকে আহি পায়। এইটোহে নেকি তোমালোকৰ ঘৰ? এইখনে দিয়া আমাৰ ঘৰ, আহা। হ'ব দিয়া ব'লা। দেউতা, অ' দেউতা। অ' বাবু তই আহি পালি? অঁ এইমাত্ৰ আহি পালোঁ। দে তই আহোঁতে একো অসুবিধা হোৱা নাইতো? সেৱা এভাগ লোৱা দেউতাৰ। নোৱাৰোঁ মই এইবোৰ সেৱা চেৱা কৰিব। এওঁ কোন? এওঁ মানে দেউতা, তই নজনাকৈ মই বিয়াখন পাতি ল'লোঁ দেউতা। মোৰ ভুল হৈ গ'ল দেউতা, মোক তই ক্ষমা কৰি দিবি। তই যি কৰিছ ভালেই কৰিছ দে। এতিয়া বোৱাৰীক ঘৰখনৰ বিষয়ে অকণমান বুজাই দে। হ'ব দেউতা। যা এতিয়া তই মুখ হাতখন ধুই লৈ গৈ যা। হ'ব দেউতা। হেৰা শুনিছা? অঁ কোৱা। মই কিন্তু তোমাৰ দেউতাৰাক এইবিলাক আলপৈচান ধৰিবলৈ ইয়ালৈ অহা নাই দেই। হ'ব দিয়াচোন, তুমি এইবিলাক কি বকি আছা? এই দেউতাই সেইটো ৰুমত শুই আছে, কিবাকে শুনি পালে কেনে হ'ব তুমিয়ে কোৱাচোন। এই বুঢ়াক আলপৈচান ধৰি থাকিব মই নোৱাৰোঁ। এই বুঢ়াক যেনেকেই নহওক আমাৰ মাজৰ পৰা আঁতৰাবই লাগিব, তেতিয়াহে যেন আমাৰ সংসাৰখনত সুখ আহে। মোৰ ঔষধ কেইটা ক'ত গ'ল? ইয়াতেই থৈছিলোঁ, ক'ত গ'ল? হেৰা বোৱাৰী, মোৰ ঔষধখিনি এইখিনিতে আছিল, তুমি দেখিছিলা নেকি? হাৰে আপুনি নাজানে নেকি বোৱাৰী থকা ৰুমত যে এনেকৈ সোমাই আহিব নালাগে? হে নহয় বোৱাৰী, তুমি ভুল ভাবিছা বোৱাৰী। মই আচলতে এইখিনিতে ঔষধটো থৈছিলোঁ, তুমি দেখিছা নেকি সেইটোহে সুধিব আহিছিলোঁ। হ'ব আপোনাৰ নিচিনা মানুহৰ চৰিত্ৰৰ বিষয়ে মোৰ জনা আছে। মোৰ ঔষধটো এইখিনিতে আছিল। পৰি কি হৈছে তোমালোকৰ? ইমান হাল্লা কৰি আছা যে? তোমাৰ মৰমৰ দেউতাই মই ৰুমত কাপোৰ সলাই থাকোঁতে সোমাই আহিছে। কি? দেউতা, মই তোমাক ইমান নিজ বুলি ভবা নাছিলোঁ দেউতা। নহয় বাবু, তই ভুল বুজিছ। মই জানো তেনেকুৱা কাম কৰিব পাৰোঁ? তই বোৱাৰীক বুজাই দেচোন বাবু। বোৱাৰী, তুমি যদি তেনেকৈ ভাবিছা মোক তুমি ক্ষমা কৰি দিবা। ক্ষমা কৰি দিবা। তুমি কি মোৰ কথাটো এতিয়াও বিশ্বাস কৰিব পৰাই নাই নেকি? বিশ্বাস? মই নিজে বুজি পোৱা নাই অ'। মই তোমাক বিশ্বাস কৰোঁ নে দেউতাক বিশ্বাস কৰোঁ, মই নিজে নিজক বুজাব পৰা নাই। তুমি নহ'লে এটা কাম কৰা, কি কোৱাচোন? দেউতাক বৃদ্ধাশ্ৰমতে থৈ আহা। কি? নহয়, তেতিয়া আমাৰো সুবিধা হ'ব, দেউতাক এনেকৈ চাই থাকিব নালাগে। তুমি কথাখিনি ভালকৈ ভাবি উঠি মোক পাছত ৰিজাল্টটো দিবা। দেউতা, তুমি কান্দি আছা যে, তোমাৰ হৈছে কি? কোৱাচোন মোক। মই আচলতে সিদিনা ঔষধ বিচাৰিহে বোৱাৰীৰ ওচৰলৈ গৈছিলোঁ। তুমি মানে সেইবিলাক কথা এতিয়াও ভাবি আছা? আমি সেইবিলাক পাহৰি গৈছোঁ। ব'লা আমি অলপ বাহিৰত গৈ ফুৰি আহোঁ, তোমাৰো গাটো বেয়া।
কিজানিবা ফুৰি আহিলে তোমাৰ গাটো ভাল লাগে। হ'ব দে, ভুল তেতিয়াহ'লে। দেউতা তুমি বহি লোৱা। হে শুনিছা? দুখ কৰি থাকিব নালাগে দিয়া। তাক যিহেতু আমি বুদ্ধি কৰি বৃদ্ধাশ্ৰমত থৈয়ে আহিলোঁ, এতিয়া দেউতাৰ কাৰণেও ভাল হ'ল আৰু আমাৰ কাৰণেও ভাল হ'ল। নিজৰ সংসাৰখনে আচল কথা। দেউতা, যি এটা অদ্ভুত শব্দ, যিজন ব্যক্তিয়ে নিজৰ মূৰৰ ঘাম মাটিত পেলাই সন্তানৰ বাবে সকলো ত্যাগ কৰিব পাৰে, আৰু তেনে এজন ভগৱান সদৃশ দেউতাকক কিছুমান অজ্ঞানী ব্যক্তিয়ে নিজৰ সুখৰ বাবে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমৰ নিচিনা বন্ধ কোঠালিত থৈ আহে। আমি আমাৰ জোনজোনাক ফেমিলিৰ তৰফৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ যে সমাজৰ পৰা এনেকুৱা ঘটনাবোৰ নাইকিয়া হ'বলৈ আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। খুঁজে খুঁজে